চাহ বাগিচাৰ ভোট কিয় বিজেপি ফালে বেছি আকৰ্ষণ হোৱা দেখা গৈছে। যুৱক যুৱতী বুঢ়া বুঢ়ী সকলো বিজেপি ফালে গতি কৰিছে। ইয়াৰ আচল কাৰণ কি আপুনি জানিলে আচৰিত হ'ব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানিকা। অসমৰ ৰাজনীতিত চাহ জনগোষ্ঠীৰ ভোট অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। ৰাজ্যত প্ৰায় 800ৰো অধিক চাহ বাগিচা আছে আৰু লক্ষ লক্ষ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াল ভোটাৰ হিচাপে জনাজাত। বৰ্তমান সময়ত বহু বিশ্লেষকসকলে কৈছে যে চাহ বাগিচাৰ বহু ভোট ধীৰে ধীৰে ভাৰতীয় জনতা পাৰ্টিৰ ফালে বেছি আকৰ্ষিত হোৱা দেখা গৈছে। কিন্তু ইয়াৰ আচল কাৰণ কি? প্ৰথমতে ক'ব লাগিব চৰকাৰী আঁচনিৰ কথা। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে চাহ জনগোষ্ঠীৰ বাবে বিশেষ কল্যাণমূলক আঁচনি আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে অৰুণোদয় আঁচনিৰ জৰিয়তে বহু গৃহিণী মাহে আৰ্থিক সহায় লাভ কৰিছে। চাহ শ্ৰমিকৰ ধন পুৰস্কাৰ মেলাৰ জৰিয়তে বহু চাহ শ্ৰমিকে একেলগে আৰ্থিক সহায় দিয়া হৈছে। দ্বিতীয় আছে মজুৰিৰ বিষয়টো। দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকৰ হাজিৰা কম আছিল। বিজেপি চৰকাৰে এই বিষয়টো আলোচনা আৰম্ভ কৰে আৰু কিছু পৰিমাণে হাজিৰা বৃদ্ধি কৰিছে যদিও আৰু বহু শ্ৰমিক সংগঠনে এই মজুৰি আৰু বৃদ্ধি কৰাৰ দাবী কৰি আছে। তথাপিও এই পদক্ষেপ বহু ভোটাৰৰ মনত প্ৰভাৱ পেলাইছে। চতুৰ্থতে আছে পূৰ্বৰ ৰাজনীতিক অভিজ্ঞতা। দীৰ্ঘ সময় ধৰি চাহ জনগোষ্ঠীৰ ভোট গৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফালে, কিন্তু বহু লোকৰ মতে তেওঁলোকৰ জীৱন বিশেষ উন্নতি হোৱা নাছিল। সেইকাৰণে কিছু ভোটাৰে নতুন বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিছে। এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ST মৰ্যাদাৰ দাবী। চাহ জনগোষ্ঠীৰ বহু সংগঠনে বহুদিন ধৰি ST মৰ্যাদাৰ দাবী কৰি আহিছে। বিজেপি চৰকাৰে এই বিষয়টো আলোচনা কৰিছে আৰু প্ৰতিশ্ৰুতি দিছে। এই আশাই বহু ভোটাৰক আকৰ্ষিত কৰে। শেষত ক'ব লাগিব সকলো চাহ বাগিচাৰ ভোটাৰ একেটা দলৰ ফালে নাযায়, কিন্তু সাম্প্ৰতিক সময়ত বহু কাৰণৰ বাবে বিজেপিৰ প্ৰতি কিছু আকৰ্ষণ বৃদ্ধি হোৱা দেখা গৈছে।